একেগৰাকী ছাত্ৰ ছাত্ৰীকে আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই এপাহতে এই গীতটিৰ দিহানামটিৰ পৰিকল্পনা পৰিচালক দীপিকা দত্ত শিক্ষয়িত্ৰী তেখেতক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এবাৰ আন এটি নৃত্যৰ সৈতে মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কোৰিঅগ্ৰাফ কৰিছে আটাইকেইজনী ছাত্ৰীয়ে, গতিকে তেওঁলোকক তাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে আন এটি নৃত্য প্ৰদৰ্শন কৰিব তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মূৰতে। কিন্তু এই নৃত্যটোৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশিষ্ট চিন্তাশীল ব্যক্তি, লিখক তথা চিনেমাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আখৰ জোটনিৰ পৰা আৰম্ভ কৰি হাতৰ আখৰ ভাল হোৱালৈকে বিভিন্ন কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কৃত কৰা ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত মনোৰঞ্জন গোস্বামীদেৱ। আমি এই প্ৰতিযোগিতালৈ আনি কেইবাটাও 2টা বছৰ আমি চলোৱাৰ পিছত কোভিড সৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ আছে, আৰু আমি আশা ৰাখিম আমি এই বছৰৰ পৰা এই প্ৰতিযোগিতাসমূহ আমি পুনৰ অনুষ্ঠিত কৰিব পাৰিম। মই শ্ৰদ্ধাৰ মনোৰঞ্জন গোস্বামীদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক চিনেমাৰ জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে বিদ্যালয়ৰ শিক্ষয়িত্ৰী আফিফা আজমিনক অনুৰোধ জনাইছোঁ। আজি পবিত্ৰ শিক্ষক দিৱসৰ মুহূৰ্তত আপোনাক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আফিফা আজমিনক মই এখন ফুলাম গামোচাৰে আমাৰ মৰম তথা শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মই
কেক শিক্ষক দিৱসৰ দিনটো সকলোকে শ্ৰদ্ধা জনাইছোঁ। শিক্ষক দিৱসৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ লগত শপত লৈ আহিছে। তেওঁলোকে মোৰ লগত কিবা যদি অকণমান মনে মনে থাকিব লাগিব। তোমালোকৰ বিহুত কেতিয়াবা গান গায়নে? তুমি জানা মই প্ৰশ্ন কৰোঁ, যদি গায় বুলি কোৱা নহ'লে নাগায় বুলি কোৱা। তুমি জানা নাই তোমালোকৰ বিহুৰ ভিতৰত কেতিয়াবা চৰাই গান গায়নে? কোনোবা বাঁহী বজায় নাই কেতিয়াবা? বাঁহীৰ সুৰ বুকুৰ ভিতৰত বাজেনে নাই? তোমালোকে সকলোৱে মোৰ কথা শুনাই নাই কোনো। তোমালোকে হাত দাঙাচোন, কোনে কোনে মোৰ কথা শুনি আছা? শুনি আছা যদি মোৰ কথা দিবা। তোমালোকৰ বুকুৰ ভিতৰত কোনোবাই গায় নে নাগায়? গায় নে নাগায়? কোনে কৈছে গায় বুলি? কোনে কৈছে হাত দাঙাচোন? তাৰমানে নাগায়, হয় নাই? আৰু শুনা, মই এটা ল'ৰা লগ পাইছিলোঁ, কিন্তু তাৰ ভিতৰত চৰাই গান গায়, বাঁহীৰ সুৰ ভিতৰত বাজি থাকে আৰু নৈ কোনো শব্দ ভিতৰত বাজি থাকে। শুনিছেনে নাই বাৰু? এতিয়া শুনা, মই তাৰ কাহিনীটো কওঁ। এদিন তাহাঁতৰ ঘৰ এটা বনাই আছিলে। মাক দেউতাক কোনো নাছিলে। তেতিয়া মানে তেওঁলোকৰ খেলাৱলা তেওঁলোকৰ ঘৰৰ কাৰণে চিমেণ্ট লৈ আহিছিলে। তেতিয়া দেউতাক এখন পাতিব নোৱাৰাৰ কাৰণে ল'ৰাটোক পইচা দি থৈ গ'ল যে তই খেলাৱলাজনক ভাড়াটো দি দিবি আৰু তাতে চিমেণ্টবোৰ ৰাখি গ'লে জেগা টুকা দেখুৱাই দিলে। তই শুনিছা নাই মোৰ কথাটো? তাৰপিছত এতিয়া তাক পইচা দি থৈ গ'ল যে যদি 10 বেগ চিমেণ্ট আনে 10 টকাকৈ 100 টকা সি পাব, আৰু যদি 5 বেগ আনে 50 টকাকৈ পাব। চবে আনিলে কিমান টকা দিব লাগিলহেঁতেন? 10 বেগ আনিলে 100 টকা দিবলৈ কৈছে, 5 বেগ আনিলে 50 টকা দিবলৈ কৈছে। চবে গণা হ'লে কিমান দিলেহেঁতেন? হা চবে গণা মই কৈছোঁ, চবে গণা হ'লে 60 টকা দিব লাগিলহেঁতেন। তাৰপিছত খেলাৱলাজন আহিলে, অহাৰ পিছত দেখিলে যে 8 বস্তা আনিলে। মানে সি 10 বস্তা আনিব লাগিছিলে, কিন্তু খুব গৰম বেছি আৰু গাটো ভাল আছে, সেইকাৰণে সি 10 বস্তা নানি 8 বস্তা আনিলে। 8 বস্তা অনাৰ পিছত ঘৰতে কিমান পইচা দিব তাক? এতিয়া 80 টকা দিব লাগে। তাৰপিছতে সি দেখিলে যে বহুত কষ্ট হৈছে, খুব গৰম। তাৰপিছতে সি তাহাঁতৰ বাৰাণ্ডাতে বহিব দিলে, অকণমান সময় ফেনখন চলাই দিলে যে তুমি ইয়াতে অকণমান বহি লোৱা। তাৰপিছত সুধিলে পানী খাবা নেকি? তাৰপিছত পানী খাবলৈ দিলে, খাম বুলি ক'লে। পানী সি গিলাচটো সি আচৰিত হৈছে, গিলাচটো মুখ দি খাব নে নাখাব এতিয়া। তাৰপিছতে তোমালোকৰ ঘৰত ডাঙৰ মানুহ আছে নাই সুধিলে। নাই আজি মইহে আছোঁ। বোলে তুমি বোলে মোক এই গিলাচটোত পানী খাবলৈ দিলে তোমাৰ মা দেউতাই বেয়া পাব, তুমি ডাঙৰ হেৰি এটা লাগে নহয়, জাগ এটা লৈ আনা, মই দিবা, মই তেনেকৈ হাতখন ধুই পেলাই নাই খাম। তেতিয়া ক'লে নাই মোৰ দেউতাহঁতে কেতিয়াও বেয়া নাপায়, আৰু যদি বেয়া পায় মই প্ৰতিবাদ কৰিম, বোলে আপুনি এইটোতে খাব লাগিব কওক। তাৰপিছত মই হেৰি এটা লৈ আহিছে, ডাঙৰ মগ এটা
বাকী দিব সেয়া পেক কৰি মই আৰু দিম তাৰপিছতে খালে বাৰু তেনেকৈ অলপ তাৰপিছতে কিবা বোলে যে ভোকো লাগিছে চাগে তাহাঁতৰ তাতে কঁঠাল পকি আছিলে কঁঠাল তাহাঁতৰ বেছিকৈ খাবলৈ মানুহ নাই কি ভাল পায় কি খায় আৰু দেউতাকে খায় আৰু মাকেও ভাল নাপায় সেইকাৰণে তাত দুটা কঁঠাল পকি আছিলে তেতিয়া তাক সুধিলে যে কঁঠাল খাওঁ নেকি কঁঠাল খাই ভাল পোৱা নাই তই কঁঠালটো খাই ভাল পাওঁ তেতিয়াহ'লে কঁঠাল এটা আনি দিওঁ খোৱা বোলে তুমি কল্পনা লাগে তোমাৰ মা দেউতাই আহিলে মোক বেয়া পাব কথাটো তুমি সৰু ল'ৰা ঠিক আছে মই বৰ ভাল পাইছোঁ তোমাৰ নিচিনা ল'ৰা এটা লগ পাই তুমি খুৱাব নালাগে এতিয়া তাৰপিছত নাই তোমাৰ মা দেউতাই বেয়া নাপায় আপুনি খওক বহুত জোৰ কৰক খালে সি গাড়ী এটা লৈ গ'ল বাহিৰৰ কঁঠালটো লৈ গ'ল লৈ গৈ পেলাই কৈছে তুমি ইয়াতে খওক মই চাফা কৰি পেলাম আপুনি ইয়াতে খওক ফেনৰ তলত নাই এই গছৰ তলত আছে গছৰ তলতে মই খাম তুমি চাফা কৰিব নালাগে মই গছৰ তলতে খাম তাৰপিছত গছৰ তলত খালে খাই পেলাই তেতিয়া তই তাৰপিছত সি সেই বাকলিবিলাক লৈ গ'ল আৰু গুটিখিনি বেলেগ এটা ভৰাই পেলাই আৰু গৰু এজনী আছিলে গৰুজনী খাবলৈ দিলে কঁঠালৰ বাকলিখিনি খাবলৈ দিলে আৰু কঁঠালৰ গুটিখিনি এটা বেলেগ লৈ পেলাই সি ঘৰলৈ লৈ যাব তাৰপিছতে ল'ৰাটোৱে চিন্তা কৰিলে কি যে ইমান কষ্ট কৰি আনিছে গতিকে 100 টকাই দি দিওঁ আৰু তেতিয়া ক'লে যে বোলে ভাড়াটো কিবা দেউতাকে আৰু এটা কথা কৈছিলে কেতিয়াবা নোহোৱাৰ কাৰণে আৰু উঠোৱাৰ কাৰণেও 2 টকাকৈ দিব লাগে প্ৰতি বস্তা তেতিয়া সি চিন্তা কৰিলে এইটো নিজেই নমাইছে আৰু ভিৰো হৈছে সেইকাৰণে সি 100 টকাই দিলে তাৰপিছতে মাক দেউতাক আহিলে মাকে সুধিলে কেই বস্তা দিলে বোলে 8 বস্তা তেতিয়া পইচা কিমান দিলে বোলে মই 100 টকাই দিলোঁ তই বোলে 100 টকাকৈ 20 টকা বেছি দিলি নহয় তই বোলে অংক নাজানো নেকি নহয় এইটো অংক জনা কথা নহয় সি বোলে ইয়াতো নমাই দিছে তাত উঠাইছে গতিকে মই 100 টকা দিলোঁ দেউতাকে ই গোটেইখন অলপ ঠগি মাৰিব তেতিয়া দেউতাকে কৈছে একো নহয় হ'ব দিয়া আজি গৰমটো বৰ বেছি ঠিকে আছে হ'ব আৰু তাৰপিছত তেতিয়া সি কথাটো বৰ বেয়া পালে মাকে এখেতে কোৱা কাৰণে সি মাকক খুব ভাল পায় অথচ মাকে তেনেকুৱা কথা এটা কোৱাৰ কাৰণে বৰ বেয়া পালে তাৰপিছত সি আচলতে হেৰিত পঢ়ে এইখন তোমাৰ হেৰি বিদ্যালয়খন চেণ্ট্ৰেল বিদ্যালয়খন বিদ্যালয় আছে এখন বিদ্যালয়ত পঢ়ে তাত থাকে বেছি মানে ঘৰত নাথাকে তাৰপিছত তালৈ সি গৈ পেলাই দেউতাকলৈ চিঠি এখন লিখিলে যে তোমাৰ যেনেদৰে 20 টকা মই লোকচান কৰিলোঁ কিন্তু তাত মই 20 টকা দি মই যিমান সুখ পালোঁ সেই সুখতকৈ সেই 20 টকাটোৰ দাম বেছি জানো দেউতাকৰ চিঠিখন পাই পেলাই খুব ভাল পালে তাৰপিছত ল'ৰাটোৰ মাকক ক'লে যে তুমি ল'ৰাটোক হেৰি নকৰিবা সি ল'ৰাটোক আৰু তাৰ এই মনটোকে তুমি ৰক্ষা কৰিবলৈ সদায় চেষ্টা কৰিবা তাৰপিছত এতিয়া দেউতাকে লিখিলে তুমি যি কামটো কৰিলা সেইটো কাৰণে মোৰ ভিতৰত এটা সুন্দৰ বুকুৰ ভিতৰত এটা সুন্দৰ সুৰ বাজি আছে তোমাৰো চাগে তেনেকুৱা হৈছে অনুভূতিটো তাক সেইদিনাখন মৰম কৰি তোমাৰ যি অনুভূতি হৈছে তোমাৰো নিশ্চয় তেনেকুৱাই হৈছে কাৰণ আমি এতিয়া শুনা তোমালোকে এতিয়া বাইদেৱে কৈছিল নহয় ভাত খাই ভাল পোৱা নাই কৈছিলেনে নাই আমি খোৱা বস্তু খাই কৈছিলেনে নাই গতিকে আমি খাই যেনেকৈ ভাল পাওঁ সেইটো হৈছে আমাৰ পেটৰ ৰোগ আৰু যেতিয়া আমাৰ ভাল কাম এটা কৰোঁ যেতিয়া আদৰ্শ কাম এটা কৰি ভাল পাওঁ সেইটো হৈছে আমাৰ মনৰ হৃদয়ৰ বুকু যেতিয়া আমাৰ
হৃদয় ক'ত থাকে? হৃদয় বুকুৰ ভিতৰত থাকে, হয় নাই? আচলতে আমাৰ অনুভূতিবোৰ মগজতে হয়, কিন্তু সেই মগজৰ কিছুমান আমাৰ অনুভূতি যি ভাল পোৱাটো কিছুমান পেটৰ ভোকৰ সেইটো মানে আমি বেছি উচ্চ আসন নিদিওঁ। যিটো হৃদয়ৰ যিটো আমাৰ হেৰি আপোনাৰ সাধাৰণ হয় মন ভৰে। আমাৰ এই বুকুৰ ভিতৰত থকাটো কওঁ যে মন বা হৃদয়, গতিকে মন ভৰা কাৰ্যবিলাকো তোমালোকে কৰি গ'লে তোমালোকৰ মনটো ভাল লাগিব। তোমালোকে যে এটা গান যেনেকৈ শুনি ভাল পোৱা, গানৰ সুৰটো যেনেকৈ ভাল পোৱা, ফুলপাহ যেনেকৈ ভাল পোৱা, আমি কি কৰোঁ? আমি পইচা যেতিয়া তোমাৰ দেউতাই পইচা ঘটে সেইটো কৰে চব পইচা হেৰিতে খোৱাতে খৰচ কৰে জানো? ফুল ৰোৱে, কেতিয়াবা চিনেমা এখন চায়, কেতিয়াবা আকৌ কিতাপ কিনি আনি পঢ়ে। গতিকে আমাৰ পেটৰ ভোকৰ লগে লগে আমাৰ মনৰ ভোকো পূৰণ কৰিবলৈ আমাৰ কিছুমান আমাৰ উপায় আছে। এইবিলাক আমি চিন্তা কৰিব লাগে যে আমি মনটো আমি ভাল ৰাখিব লাগে, আৰু তোমালোকৰ নিজৰ মনটো ভাল লাগিব। গতিকে তোমালোকে পঢ়াৰ লগে লগে ভাল কাম কৰিলে, তুমি ভালকৈ যদি পঢ়াওঁ, পঢ়ি পেলাই উন্নতি কৰিলেও তোমাৰ মনটো ভাল লাগিব। আৰু অকল পঢ়া বুলিয়ে নহয়, বেলেগৰ অন্যান্য দিশত কিবা ছবি আঁকে, কিবা গান গায়, এইবিলাক কৰি যদি তোমালোকে নিজকে খোলা, তেতিয়া সেই যিটো আনন্দ, সেই আনন্দ খাই ভাল পোৱা আনন্দতকৈ বহুত বেছি। তোমালোকে একেবাৰে মই তোমালোকৰ পৰা বিদায় দিছোঁ। ধন্যবাদ। শ্ৰীযুত মনোৰঞ্জন গোস্বামীদেৱক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে মোৰ দেশ শীৰ্ষক এই নৃত্যটিৰ সৈতে ৩য় পৰা ৫ম শ্ৰেণীৰ নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমি আজিৰ আমাৰ যি সম্বৰ্ধনা অনুষ্ঠান, সেই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিম। আৰু এটা বিশেষ ঘোষণা, ৰোপণ অংক আৰু মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মই আমাৰ যি আপ্যায়নৰ দুপৰীয়া আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে তাক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকাসকলকো লগত যাবৰ বাবে অনুৰোধ জনাইছোঁ। ৰোপণ অংকুৰ আৰু মুকুলৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি দুপৰীয়া আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে তাক গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত অভিভাৱক অভিভাৱিকাসকলকো মই ছাত্ৰ ছাত্ৰীসকলৰ লগত যাবৰ বাবে অনুৰোধ জনাইছোঁ।
নৃত্যটিত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীকে আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উপস্থিত সুধীবৃন্দ, চিনেমাৰ জাতীয় বিদ্যালয়ে ইয়াৰ প্ৰতিষ্ঠা বৰ্ষৰ পৰাই অৰ্থাৎ 2002 চনৰ পৰাই শিক্ষক ছাত্ৰ অভিভাৱক সন্মিলন অনুষ্ঠিত কৰি আহিছে আৰু এই শিক্ষক ছাত্ৰ অভিভাৱক সন্মিলনৰ লগত সংগতি ৰাখি আমি প্ৰতিষ্ঠা বৰ্ষৰ পৰা এই অঞ্চলৰ দুগৰাকী কীৰ্তি শিক্ষক শিক্ষয়িত্ৰীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছোঁ। আৰু 2002 চনত আমি প্ৰথমবাৰৰ বাবে কীৰ্তি শিক্ষকক এই সম্বৰ্ধনা জনাইছিলোঁ। সেই সময়ৰ কৰঙা অঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষক ডক্টৰ নন্দেশ্বৰ শৰ্মা ছাৰ আৰু সদ্য প্ৰয়াত কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা শ্ৰদ্ধাৰ নীলিমা দত্ত বাইদেউ। আমি প্ৰথমে আৰু এই বুৰতি বৰ্ষতো আমি দুগৰাকী এই অঞ্চলৰ কীৰ্তি শিক্ষকক সম্বৰ্ধনা জনাবৰ বাবে নিমন্ত্ৰণ কৰি আনিছোঁ। তাৰে প্ৰথমগৰাকী কৰঙাৰ শ্ৰী শ্ৰী কাকবাপু সত্ৰ নিবাসী, প্ৰায় 9খন স্কুলত প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰে সমৃদ্ধ আৰু প্ৰধান শিক্ষয়িত্ৰী ৰূপে অৱসৰ গ্ৰহণ কৰা তথা বৰ্তমানেও তেখেতৰ বয়স যদিও 75 বছৰ বৰ্তমান সময়ত, কিন্তু এতিয়াও বিভিন্ন সামাজিক সাংস্কৃতিক কাম কাজৰ লগত সম্পৃক্ত হৈ থকা শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰেণু বৰা নাথ, মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আগবঢ়াই আনিবৰ বাবে মই আমাৰ শিক্ষয়িত্ৰীসকলক অনুৰোধ জনাইছোঁ। আনজন সম্বৰ্ধিত শিক্ষক মূৰমূৰীয়া চাহবাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰা তথা বাগধৰা প্ৰাথমিক বিদ্যালয় আৰু 27 নং মূৰমূৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা যিজন ব্যক্তিৰ এক অভূতপূৰ্ব দান আছে, সেইগৰাকী শ্ৰদ্ধাৰ কীৰ্তি শিক্ষক আনন্দ বনিজদেৱ। মই তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে পুনৰবাৰ চিনেমাৰ জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষয়িত্ৰীক অনুৰোধ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল, এই দুয়োগৰাকী কীৰ্তি শিক্ষকক আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰি থিয় হৈ এজাৰি হাত চাপৰিয়ে আজিৰ এই মঞ্চলৈ আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ডাঙৰকে যিমান জোৰ পায় সিমান জোৰেৰে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানটিৰ বাবে মই মঞ্চলৈ আমন্ত্ৰণ জনাম চিনেমাৰ জাতীয় বিদ্যালয়ৰ সঞ্চালক মহোদয়কে প্ৰমুখ্য কৰি প্ৰধান শিক্ষয়িত্ৰী উচ্চতৰ মাধ্যমিক শাখাৰ অধ্যক্ষকে প্ৰমুখ্য কৰি সমূহ শিক্ষক শিক্ষয়িত্ৰীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মই প্ৰথমেই শ্ৰদ্ধাৰ শ্ৰীযুতা ৰেণু বৰা নাথক চিনেমাৰ জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী বন্তি বৰা মহন্ত আৰু ৰেভিৰেখা মহন্তক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে অসমীয়াৰ মান সম্ভ্ৰমৰ প্ৰতীক এখন চেলেং চাদৰেৰে বাইদেউক সম্ভাষণ জনাবৰ বাবে মই বিদ্যালয়ৰ সঞ্চালক শ্ৰীযুত দিব্যজ্যোতি শৰ্মাদেৱক অনুৰোধ জনাইছোঁ। আমি বাইদেউৰ সম্বৰ্ধনা জ্ঞাপন কৰি এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰিছিলোঁ আৰু সম্বৰ্ধনা পত্ৰ বাইদেউক প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত ইয়াত উপস্থিত সদস্যৰ জ্ঞাতাৰ্থে ইয়াক পাঠ কৰি দিব বিচাৰিছোঁ। মাতৃভাষাৰে যিটো আমি নতুন পৃথিৱী চিনেমাৰ জাতীয় বিদ্যালয় শিক্ষক শিক্ষাৰ্থী অভিভাৱক সন্মিলন 18/12/14/30 5 ছেপ্টেম্বৰ 2023 খ্ৰীষ্টাব্দ বিশিষ্ট শিক্ষয়িত্ৰী তথা সমাজকৰ্মী শ্ৰীযুতা ৰেণু বৰা নাথলৈ ৰাজহুৱা সম্বৰ্ধনা। জয় জয়তে চিনেমাৰ জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত। সেই শিক্ষাৰ প্ৰতি আলোকৰ যাত্ৰাৰ পথত আপুনি অক্লান্ত সেনানী। দক্ষিণ যোৰহাটৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ত নিস্বাৰ্থভাৱে শিক্ষাদান কৰি অনেকজনক আপোনাৰ জ্ঞানৰ সমৃদ্ধ কৰাৰ লগতে দেখুৱাই দিলে জীৱনৰ সঠিক দিশ। আপোনাৰ এই অকৃত্ৰিম সেৱাত
আজি আমি কৃতজ্ঞ যে স্মৰণ কৰিছোঁ। সেই সমাজ হিতৈষী কৰঙা লেখিকা সমাৰোহ সমিতিকে আদি কৰি অঞ্চলটোৰ কেইবাটাও সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ দায়বদ্ধ হৈ সমাজৰ অগ্ৰগতিত যি অৱদান আগবঢ়াই আছে সেয়া নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰওক। আপোনাৰ কলমেদি নিগৰি ওলাওক বিয়ানাম গ্ৰন্থৰ দৰে অনেক সাহিত্য কৰ্ম। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, মহান শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। এই দিনটোত চিনেমাৰ জাতীয় বিদ্যালয়ে উদযাপন কৰি আহিছে শিক্ষক শিক্ষাৰ্থী অভিভাৱক সন্মিলন। এই দিনটোত আমি আপোনাক শ্ৰদ্ধা জনোৱাৰ লগতে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন সুযোগ লাভ কৰি নিজকে কৃতাৰ্থ মানিছোঁ। শেষত চিনেমাৰ জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ। এটি চিনেমাৰ জাতীয় বিদ্যালয়ৰ হৈ দিব্যজ্যোতি শৰ্মা সঞ্চালক, অন্তৰায় শইকীয়া কাকতি অধ্যক্ষ, উচ্চতৰ মাধ্যমিক শাখা অমৰজ্যোতি শৰ্মা অধ্যক্ষ। আৰু এই সম্বৰ্ধনা পত্ৰখন প্ৰদান কৰিবৰ বাবে মই বিদ্যালয়ৰ সঞ্চালককে প্ৰমুখকৈ সমূহ শিক্ষক শিক্ষয়িত্ৰীক অনুৰোধ জনাইছোঁ। বাইদেউ, চিনেমাৰ জাতীয় বিদ্যালয়ৰ এখন কেলেণ্ডাৰ আৰু গছপুলি প্ৰদান কৰিবৰ বাবে মই বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপিকা দত্ত আৰু পল্লৱী শৰ্মাক অনুৰোধ জনাইছোঁ। আনজন আমাৰ আজিৰ সম্বৰ্ধিত শিক্ষক মূৰমূৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰা তথা বৰ্তমানেও সেই অঞ্চলৰ বিভিন্ন সামাজিক তথা সাংস্কৃতিক কাম কাজৰ লগত সংপৃক্ত শ্ৰদ্ধাৰ শ্ৰীযুত আনন্দ ভূমিজদেৱ, তেখেতকো চিনেমাৰ জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে প্ৰথমে আদৰণি জনাবৰ বাবে মই বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰেখা দত্ত আৰু জাহ্নৱী ফুকনক অনুৰোধ জনাইছোঁ। তেখেতক চিনেমাৰ জাতীয় বিদ্যালয়ৰ এখন কেলেণ্ডাৰ এটা গছপুলি প্ৰদান কৰিবৰ বাবে বিদ্যালয়ৰ শিক্ষয়িত্ৰী সুস্মিতা দাস আৰু পিংকি দত্তক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে তেখেতক অসমীয়াৰ মান সম্ভ্ৰমৰ চিনস্বৰূপ এখন চেলেং চাদৰেৰে মই সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে বিদ্যালয়ৰ সঞ্চালক শ্ৰীযুত দিব্যজ্যোতি শৰ্মাদেৱক পুনৰবাৰ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ আনন্দ ভূমিজদেৱৰ সম্বৰ্ধনা পত্ৰখন মই তেখেতক প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত ইয়াক পাঠ কৰি দিব বিচাৰিছোঁ। মাতৃভাষাৰ যিটো আমি নতুন পৃথিৱী চিনেমাৰ জাতীয় বিদ্যালয় শিক্ষক শিক্ষাৰ্থী অভিভাৱক সন্মিলন 18/14/30 পাঁচ 5 ছেপ্টেম্বৰ 2023 খ্ৰীষ্টাব্দ বিশিষ্ট শিক্ষক তথা সমাজকৰ্মী শ্ৰীযুত আনন্দ ভূমিজদেৱলৈ ৰাজহুৱা সম্বৰ্ধনা। জয়তে চিনেমাৰ জাতীয় বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত। সেই শিক্ষানুযায়ী মূৰমূৰীয়া তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহু প্ৰজন্মক শিক্ষিত কৰি গঢ়ি তোলা আপোনাৰ অৱদানক আজি আমি এই পবিত্ৰখনত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি অন্য পেচা গ্ৰহণৰ বিপৰীতে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিজকে নিয়োজিত কৰি যি মহান কাৰ্য সমাপন কৰিলে তাৰ বাবে আপুনি আজীৱন শ্ৰদ্ধাৰ পাত্ৰ। মূৰমূৰীয়া বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে শিক্ষাদান কৰাৰ উপৰিও মূৰমূৰীয়া বাগধৰা প্ৰাথমিক বিদ্যালয় আৰু 27 নং প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপুনি আগবঢ়োৱা অৱদানক আজি এই মুহূৰ্তত কৃতজ্ঞচিত্তে স্মৰণ কৰিছোঁ। এই মহানুভৱ মূৰমূৰীয়া অঞ্চলৰ বিভিন্ন শৈক্ষিক সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত আপোনাৰ অৱদান সৰ্বজনবিদিত। অতুলনীয় উৎসাহ কৰ্মনিষ্ঠা আৰু সততাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি ৰচনা কৰিলে কৃতি পৰিমল বা আপোনাৰ বৰ্ণময় জীৱনশৈলী ভৱিষ্যত প্ৰজন্মৰ বাবে পাথেয় হৈ ৰওক। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, মহান শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন।
এই দিনটোত চিনেমাৰ জাতীয় বিদ্যালয় উদযাপন কৰি আহিছে শিক্ষক শিক্ষাৰ্থী অভিভাৱক সন্মিলন। এই দিনটোত আমি আপোনাক শ্ৰদ্ধা জনোৱাৰ লগতে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপনৰ সুযোগ লাভ কৰি নিজকে কৃতাৰ্থ মানিছোঁ। শেষত চিনেমাৰ জাতীয় বিদ্যালয়সমূহ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য তথা দীৰ্ঘ জীৱন কামনা কৰিলোঁ। চিনেমাৰ জাতীয় বিদ্যালয়ৰ ধ্ৰুৱজ্যোতি শৰ্মা সঞ্চালক, অন্তৰা শইকীয়া কাকতি, অধ্যক্ষ উচ্চতৰ মাধ্যমিক শাখা আজি আমাৰ মাজত উপস্থিত থকাৰ বাবে পুনৰবাৰ তেখেতসকলক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উপস্থিত সুধীবৃন্দ, এই সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে আমি আকৌ সাংস্কৃতিক কাৰ্যসূচীৰ মাজলৈ আগবাঢ়িছোঁ। এইবাৰ চিনেমাৰ জাতীয় বিদ্যালয়ৰ কেইগৰাকীমান নিৰ্বাচিত ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰিব এটি সমবেত কণ্ঠ গীত। আহকচোন কি গায় আমি তাকে উপভোগ কৰোঁ।
विस्तार है अपार प्रजा जन पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों विस्तार है अपार प्रजा जन पार करे हाहाकार निशब्द सदा ओ गंगा तुम ओ गंगा बहती हो क्यों
মাজলৈ গীত পৰিৱেশন কৰিবলৈ আহিব পঞ্চম শ্ৰেণীৰ ছাত্ৰী জাগিকা শৰ্মা আৰু তাৰ পাছতে সাজু হৈ থাকিব প্ৰাঞ্জল জাতি আৰু বেদিষ্টা দেৱীৰ গীতৰ শৰাই। এতিয়া জাগিকা শৰ্মাক গীত পৰিৱেশনৰ বাবে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। Hey
প্ৰিয়মণিবৃন্দ, ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাব খুজিছোঁ প্ৰাঞ্জল তাঁতীক গীত পৰিৱেশনৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। Ahora vos, dona vos, yo
প্ৰাঞ্জল জাতিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ইয়াৰ পাছতেই আপোনালোকৰ মাজলৈ আহিছে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী বেদিস্না দেৱী নমস্কাৰ বিদ্যালয়ৰ সকলো শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জনাই মই আজি জয়ন্ত হাজৰিকাদেৱৰ এই গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ বেদিস্না দেৱীক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ আৰু বেদিস্না দেৱীয়ে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা 6টা বিষয়ত ডিষ্টিংশ্যন সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু দুৰ্ভাগ্যৰ বিষয় যে মাত্ৰ 3 নম্বৰৰ বাবে তেওঁ স্থান পোৱাৰ পৰা বঞ্চিত হৈছিল যিকি নহওক তেওঁক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ মই মঞ্চলৈ আহ্বান জনাম বিশিষ্ট কবি যোৰহাট নৰ্মাল হাইস্কুলৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী আবৃত্তি ৰত্ন নিহাৰিকা সোণোৱাল বাইদেউ তেখেতৰ বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰিবৰ বাবে